আজি কল পচলাৰ ৰেচিপি বনাম। এটা কাটি লওঁ ভালদৰে। এয়া চাওক মই এনেদৰে কাটি লৈছোঁ কল পচলাখিনি। এতিয়া মিহি কৰিব লাগিব। আজি কল পচলাৰ ৰেচিপি কেনেকৈ বনাই আপোনালোকক দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। এয়া মিহি কৰি ল'লোঁ। এতিয়া তাৰপৰা এয়া লৈছোঁ মচুৰ দালি, ইয়াত লৈছোঁ জালুক জীৰা, নহৰু, জলকীয়া, কেঁচা জলকীয়া 3টা লৈছোঁ, তেজপাত 2টা, আলু 3টা, পিঁয়াজ এটা লৈছোঁ। হাই গাইছ, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কল পচলাৰ ৰেচিপি বনাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াতে কেৰাহীখন পাতি ল'লোঁ। ইয়াতে তেল দিম। কাটি লোৱা পিঁয়াজ, মচুৰ দালি দিছোঁ। ইয়াত নিমখ দিছোঁ। হালধি, ভালদৰে লৰাই লওঁ। নিমখ হালধিখিনি মিলাই ল'ব লাগে। ভাজি হৈ গ'ল। এতিয়া পানী দিম। পানী দিছোঁ। ইয়াতে 5 মিনিটমান উতলাম। এয়া বনাই হৈ গ'ল। ইয়াতে ধনিয়া দি দিছোঁ।
এয়া হৈ গ'ল কলপচলাৰ ৰেচিপি। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।